অন্য এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ আগত এনেকৈ চেনেল আছিলে, এতিয়া মই দশাৱতাৰ নামে নামাকৰণ কৰিছোঁ। কাৰণ কিয়নো এনেকৈ চেনেলত বহুত মানুহৰ ভিডিঅ' চেনেল আছে, গতিকে মই সেইটো সলনি কৰি দশাৱতাৰ নামেৰে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এই ভিডিঅ'টো যুৱক যুৱতীসকলৰ ওপৰত লৈ আহিছোঁ। যিসকল যুৱক যুৱতীয়ে শিক্ষা সমাপ্ত কৰিছে বা আধাতে বহি আছে, মই আগতেও জনাইছিলোঁ, তেখেতসকলক মই বিনম্ৰ অনুৰোধ কৰিছোঁ, তেখেতসকলে মৎস্য উৎপাদনৰ কাৰণে আগবাঢ়ি আহক। মৎস্য উৎপাদন এটা লাভজনক ব্যৱসায়। মৎস্য উৎপাদনৰ লগতে অসমৰ এখন স্বাৱলম্বী দেশ গঢ়াত সহায় হ'ব। গতিকে তেখেতসকলে প্ৰথমে 6-7জনমান একেলগে গোট হওক, লগ হৈ তেখেতসকলে প্ৰথমে মাছৰ পোনা উৎপাদন কৰক। মাছৰ পোনাৰ যোগেদি তেওঁলোকে মাছ উৎপাদন কৰক। এই বিষয়ে মীন বিভাগৰ যিসকল বিষয়ববী আছে তাত গৈ তেওঁলোকে আলোচনা কৰক। আলোচনা কৰি তেখেতসকলৰ জৰিয়তে কেনেকৈ মাছৰ পোনা উৎপাদন কৰিব পাৰি, মাছ পালন কৰিব পাৰি, সকলো জানিব। মাছ পালনৰ এটা ডাঙৰ ব্যৱসায়। এই ব্যৱসায়টো কৰিব লাগিলে প্ৰশিক্ষণ লাগিব। কোনো বিভাগতে প্ৰশিক্ষণ অবিহনে কোনো লাভ নহয়। গতিকে তেখেতসকলে প্ৰশিক্ষণ লওক, প্ৰশিক্ষণৰ যোগেদি কৰ্মক্ষেত্ৰত আগবাঢ়ি যাওক। প্ৰশিক্ষণৰ যোগেদি তেওঁলোকে যিমানখিনি অভিজ্ঞতা পাব বা জ্ঞান থাকিব, কি কৰিব লাগে, কি কৰিব নালাগে, মাছক কেনেকৈ পালন কৰিব লাগে, মাছ পোনা উৎপাদন কৰিব লাগে, গোটেইখিনি তেওঁলোকে বুজি পাব। সেইকাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ, তেখেতে 6-7জন লগ হৈ এটা গোট হওক। গোটটোৰ জৰিয়তে তেওঁলোকে মাছ উৎপাদন কৰক আৰু এই ক্ষেত্ৰত চৰকাৰৰ লগতো তেওঁলোকে আলোচনা কৰি আগবাঢ়ক। কাৰণ কিয়নো যিবিলাক পুতিত মাটি আছে সেইবিলাকত মাছ উৎপাদন কৰিলে আমাৰ মাছৰ ক্ষেত্ৰত অসম এখন স্বাৱলম্বী ৰাজ্য হিচাপে আমি পৰিচয় দিব পাৰিম। আনহাতে বহুতো যুৱক যুৱতী সেই মাছৰ লগত জড়িত হ'ব। আপোনালোকে মাছ উৎপাদন কৰিলে মাছটো আপোনালোকে বিক্ৰী কৰিব নাযায়, গতিকে বেলেগে মাছটো ঘৰে ঘৰে বিক্ৰী কৰিব বা গাঁৱত বিক্ৰী কৰিব। তাৰ জৰিয়তে কি হ'ব, অকল আপোনালোকে নিবনুৱা সংস্থাপন পালে, আপোনালোকৰ জৰিয়তে তেওঁলোকেও সংস্থাপন পালে। গতিকে মাছ কেনেকৈ প্ৰতিপালন কৰিব লাগে, পোৱালি কেনেকৈ উৎপাদন কৰিব লাগে, এই ক্ষেত্ৰত বিভাগীয় বিষয়াসকলৰ লগত, মীন বিভাগৰ লগত আলোচনা কৰক। আলোচনা কৰি আপোনালোকে আগবাঢ়ক। মীন পালন কৰিবৰ কাৰণে অধিক মাটি দৰকাৰ নাই। যিবিলাক মাটি পতিত আছে চৰকাৰৰ পৰা লিজত লওক। মই আগতেও ক'লোঁ, গতিকে লিজত লৈ 4-5 ফুট দ হ'লে হৈ যাব। তাত এটা টিউবৱেল বহাই ল'ব। সেইটো যেতিয়া পানী শুকাই যাব, পানী দি থাকক। আকৌ পানী যেতিয়া কমি গ'ল, পানী দি থাকক। এইদৰে মাছ বছৰত 2 বাৰ বিক্ৰী কৰিব পাৰিব। মাছৰ পোনা উৎপাদন কৰিও অধিক লাভ কৰিব পাৰিব। আৰু মাছৰ পোনা যিখিনি বিক্ৰী গ'ল, নোযোৱাখিনি আপোনালোকে প্ৰতিপালন কৰিব পাৰিব। তাৰ যোগেদি অসমক স্বাৱলম্বী কৰাত সহায় হ'ব। মাছ আমাৰ অসমত যিখিনি মাছ লাগে, এই মাছখিনি আমি অসমত পূৰণ কৰিব নোৱাৰে। অৱশ্যে আগতকৈ 20% মাছৰ উৎপাদনটো বাঢ়িছে অসমত, কিন্তু যিটো 20% বাঢ়িছে এইটো যথেষ্ট নহয়। গতিকে যিসকল উদীয়মান যুৱক যুৱতী আছে, তেখেতসকলে যিসকল স্বচ্ছভাৱে আৰ্থিকভাৱে সচ্ছল, তেখেতসকলে লগ হৈ মীন বিভাগৰ জৰিয়তে তেওঁলোকে আগবাঢ়ক। আৰু চাওক, আমাৰ মাছ ক'ৰ পৰা আহে? অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ আহে। এই অন্ধ্ৰপ্ৰদেশৰ পৰা মাছবিলাক কি চালানী মাছ, এইবিলাক খাই অসমৰ মানুহৰ বহুতৰ বেমাৰ হৈ যায়। গতিকে আমাৰ বিভাগীয় অসম চৰকাৰো এই ক্ষেত্ৰত তেওঁলোকে তদন্ত কৰি আছিলে। গতিকে কি হৈছে এইটো মই ৰিজাল্টটো পোৱা নাই, ৰিজাল্টটো পালে আপোনালোকক জনাম পিছত। গতিকে এই ক্ষেত্ৰত চৰকাৰৰো সহায় লাগিব। আমাৰ নিবনুৱাসকল আগবাঢ়ি আহি অসমক স্বাৱলম্বী কৰাৰ লগতে মাছৰ ক্ষেত্ৰত এখন ভাৰতৰ ভিতৰত এখন ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰক। এই মোৰ যুৱক যুৱতীসকলৰ বিশেষ অনুৰোধ। শুনা শুনা অসমৰ নিবনুৱা গণ, নিবনুৱা গণ, মৎস্য পালন কৰি হবে, মৎস্য পালন কৰি হবে স্বাৱলম্বী কৰা, স্বাৱলম্বী কৰাই অসমক। মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।